জুবিন হত্যাৰ অভিযুক্তৰে হিমন্ত পত্নীৰ কি সংযোগ? জুবিন ন্যায়ৰ প্ৰসংগৰ সময়ত চৰকাৰে নাচোন বাগুনৰ খেলা আৰম্ভ কৰিছে। কিন্তু এই পোষ্টমেলনৰ অনুষ্ঠানৰ আয়োজন কৰা আলত আছে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত, আৰু সেই অভিযুক্ত হৈছে তাৰ্শেম মিত্তল। এই তাৰ্শেম মিত্তল হৈছে জুবিন গাৰ্গৰ প্ৰাক্তন মেনেজাৰ। এই মিত্তল খুবেই ঘনিষ্ঠ হিমন্তৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ, আৰু এই মিত্তলেই জুবিনৰ বৰ্তমানৰ মেনেজাৰ সিদ্ধাৰ্থক কাষ চপাই দিছিল। কেৱল সিমানেই নহয়, তাৰ্শেম মিত্তল ইয়াৰ পূৰ্বেও ৰিণিকী ভূঞাৰ দুটাকে অনুষ্ঠানৰ সহযোগী আছিল। মামা হিমন্তৰ বাৰ্থডেত এ.আৰ. ৰেহমানৰ সংগীতানুষ্ঠানৰ আয়োজন কৰিছিল। সেই অনুষ্ঠানৰ মামীৰ সহযোগী আছিল এই তাৰ্শেম মিত্তল। গুৱাহাটীৰে সংগীত পৰিৱেশনৰ বাবে আহিছিল অৰিজিৎ সিং, আৰু সেই অনুষ্ঠানৰ আয়োজন কৰিছিল ৰিণিকী ভূঞা শৰ্মাই। সেই অৰিজিৎ সিঙৰ অনুষ্ঠানৰো সহযোগী আছিল এই মিত্তল। গতিকে এতিয়া ভালকে হয়তো আপোনালোকে বুজিছে যে মামা মামীৰ সনা পিটিকা জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ সৈতে কেনেধৰণে হৈছে। ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়, কিন্তু মামা মামী মিত্তলে মিলি কৰিছে এতিয়া এনেবোৰ মিতিৰালি। গতিকে ৰাইজে ন্যায়ৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইবাৰ যে ৰেহাই নিদিয়ে সেয়া খাটাং।